हेलो गाइस, मैं नयटी भिडिओ आपलोक मैं स्वागतम जानाइछु और हिरोजी ब्लॉग आपलोक मैं स्वागतम जानाइछु और मैं और सन्धिया समय आहिছিলো गरु खेदिबले आपलोक पथार दृश्य आपलोक देखुवाई आछु मैं पथार धुनिया एटा मुहूर्त आपलोक मैं देखुवाई आछु चाइ जाओ सम्पूर्ण भिडिओটো चाइ आपलोके गम पाइ जाब और ये आमार पथार दृश्य देखुवाई आछु आपलोक कि धुनिया एटा स्मृति माने मुहूर्त एटा बर ভাল লগা एटा मुहूर्त বুলি ক'ব পাৰো ভাল লাগে এনেকুৱাতে আমি বহুত ভাল লগা এটা মুহূৰ্ত হৈ পৰে আৰু এয়া আপোনালোকক আমাৰ পথাৰৰ আমাৰ পিছফালৰ পথাৰৰ দৃশ্য দেখুৱাই আছো আৰু মই বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণে মই নিজেও দুখিত আৰু ক্ষমা কৰিব মই আকৌ ভিডিঅ' দিম মোৰ কেইদিনমান গা বেয়া আছিল কাৰণে ভিডিঅ' দিব পৰা নাছিলো আৰু এয়া পথাৰৰ আমাৰ ঘৰৰ পিছফালৰ পথাৰৰ দৃশ্য আপোনালোকে চাই গৈ থাকক সব গম পাই যাব और यह सूर्य उदय हुआ समय माने बर ভাল লাগে চাবলগীয়া এটা হয় মানে বৰ ভাল লাগে এটা পৰিবেশ আৰু ভালো লাগে এনেকুৱা আৰু গাঁৱৰ পৰিবেশ বিলাক এইটো কাৰণে আপলোড কৰি পেলাই মানুহৰ মন আপলোড কৰি পেলোৱা হয় আৰু বৰ ভাল লাগে এটা মানুহৰ মানে পৰিবেশটো বৰ ধুনীয়া এটা আৰু গাঁও বুলি ইয়াকে কোৱা হয় গাঁও বুলি কোৱা হয় যে বৰ ভাল লগা এটা মুহূৰ্ত হৈ পৰে ভাল লাগে এনেকুৱা চাই যাওক আৰু মই অকণ স্কিপ কৰি দেখুৱাইছো আপোনালোকক অকণ ভিডিঅ' দেখুৱাব পাৰিম আপোনালোকে ক্ষমা কৰিব আৰু মই এই চাওক আমাৰ ইয়াৰ গৰু ইয়াত আছে ইয়াক গৰু মই ইয়ালৈকে খেদিবলৈ যাম খেদি আনিমগে গৰুবিলাক ভাল লাগে এনেকুৱাতে মই বৰ ভাল লগা এটা মুহূৰ্ত আৰু মই সিদিনাখন আমাৰ ঘৰলৈ আহিছিলো মই নাথাকো মই মামাহঁতৰ ঘৰত থকা হয় আৰু মই হেতু কাৰণে মই গাঁও বৰ ভাল পাওঁ গাঁও ভাল পোৱা কথা এইটোৱে হ'ল যে মই বহুত ভাল পাওঁ গাঁও মই সৰুৰ পৰা গাঁৱতে তুলি আৰু মোৰ ভিডিঅ'ত ভাল লাগিলে লাইক কমেন্ট